গাইজ ৱেলকাম টু মাই পৰিস্মিতা ব্লগ। আজি বহুত বেছি হেপ্পী আৰু হেপ্পী বাবে আজি ক'লৈ গৈ আছোঁ আপোনালোকে ব্লগটোৰ জৰিয়তে আপোনালোকে গম পাব। আপোনালোকে ব্লগটো কণ্টিনিউ চাই যাওক। ইভিনিং হ'ল আৰু ওলাই অলপমান গৈ আছোঁ খোজকাঢ়ি আৰু ক'ত গৈ আছোঁ আপোনালোকেতো গম পাবই। গৈ আছোঁ বাইকত ফুফু ষ্টাৰ্ট। এতিয়া আহি পালোহি ক্লক টাৱাৰ। Five, 10. ফাৰ্ষ্ট দাম ঢাকাইপতি ঢাকাইপতিলৈ আৰু মানে একচুৱেলি চেণ্ডেল নাইকিয়া, চেণ্ডেল এযোৰ কিনিলোঁ আৰু চেণ্ডেল কিনিবলৈ বাবে এতিয়া গৈ আছোঁ ঢাকাইপতি। আচ্ছা সেম নাম কি দিয়েছে ও ওটা নো করিবা একলা একটা ইংলিশ না বেলেগ বেলেগ একলা দেখতে দেখতে মানে পছন্দ করে দিই চেণ্ডেল লৈ ল'লোঁ, মানে বেছি দামৰ নহয় আৰু ৰাফিউজৰ কাৰণে ল'লোঁ। বাকী বেলেগ চেণ্ডেল আছে বাৰু, এতিয়া লৈ ল'লোঁ। এতিয়া যাওঁ, মাৰ মানে চিলাব দিছিলে ব্লাউজ, নিউ ব্লাউজ, এতিয়া ব্লাউজ আনিব যাওঁ। এইখনৰ ফ্ৰণ্টত ৰখি আছোঁ, মানে এতিয়া বাইকখন পাৰ্কিং কৰিব গৈছে আৰু মাৰ ব্লাউজকেইটা লৈ আহোঁ, নহ'লে কালিতেও ঘৰলৈ যাম ভাবি আছোঁ। ব্লাউজকেইটা লৈ আনোগৈ, কৰি ফ্ৰণ্টত আছোঁ। আৰু এটা আছিল নেকি ছাৰ? আৰু এটা আছিলতো আৰু দহি বটা চাওঁ। এইটো বেছি ডাঙৰ হ'ল নেকি বাৰু? ইমান ধুনীয়া কাপোৰযোৰ। মা পুৰা গৰম আৰু দেই, কাপোৰ চাপোৰ ভাল লাগিছে। আজিয়ে চাইছোঁ এইটো হয় জানো? মা তিনিযোৰ কাপোৰৰ পৰা গৰম আৰু লৈ ল'লোঁ কাপোৰ। দুটা ছেট দিয়ক। দুটা ছেট দিয়ক। বেলেগ এটা দেখাওকচোন, লগাই নাই আছে। ৱাটাৰ হেৰি ন? কেইটা আছে আৰু এনেকুৱা আপোনাৰ? দোকানৰ পৰা ওলালোঁ আৰু এতিয়া মানে মাস্কাৰা এটা ল'লোঁ, তেনেকুৱা একো চব আছেই বাৰু কচমেটিকৰ বস্তু। কৈ আছোঁ তাৰা পাৰ্লাৰ, তাৰা মানে পাৰ্লাৰ যাওঁ, থ্ৰেডিং কৰোঁ। এতিয়া সোমাওঁ তাৰা পাৰ্লাৰলৈ। এতিয়া ওলালোঁ পাৰ্লাৰৰ পৰা। পাৰ্লাৰ ওচৰতে ৰখি আছোঁ, এতিয়া লগৰটো আহি আছে আৰু মানে এতিয়া যাম। আনিলোঁ পেষ্ট্ৰি, মানে একচুৱেলি
কম কি কাৰণে পেষ্ট্ৰিটো মানে থাম্বনেইলত চাই আপোনালোকে গমেই পাইছে পেষ্ট্ৰিটো কিয় আনিছোঁ কৰি দিম কাটা যেতিয়া 10K হ'ব তেতিয়া আৰু এটা ডাঙৰকৈ কাটিম ফাইনেলি ঠিক আছে ছাবস্ক্ৰাইবাৰ কমপ্লিট আৰু সেইবাবে সৰুকৈ কাটিছোঁ যেতিয়া 10K হ'ব তেতিয়া একদম মানে ধামাকাকৈ এটা টিম আপোনাৰ লগত মানে শ্বেয়াৰ কৰিম পূৰা একদম কেক লৈ ফটোশ্বুট কৰি আছোঁ মানে ঠিক আছে যিহেতু ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে আপোনালোকক বহুত বহুত থেংক ইউ এনেদৰে মোক আপোনালোকে ছাপোৰ্ট কৰি যাব আশা কৰিছোঁ আপোনালোকে মোক আৰু আগবঢ়াই যাবলৈ সহায় কৰিব এনেদৰে আমাৰ খানা চিকেন পকৰা আৰু কফি একদম চিম্পল হয় আজি ছাডেন প্লেন হৈ গ'ল আজি এইটো হ'ল আপোনালোকলৈ আৰু এইটো হ'ল বহুত বেছি হেপী আশা কৰিছোঁ সোনকালে আপোনালোকে 10K কৰি দিয়ক গাইজ থেংক ইউ বহুত বহুত থেংক ইউ গাইজ এতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলালোঁ আৰু ঠিকে ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে আজি বিশেষকৈ ব্লগটো বনালোঁ আৰু বহুত বহুত ধন্যবাদ আপোনালোকলৈ মোক ঠিকে ছাবস্ক্ৰাইবাৰ কৰি পেলাই সহায় কৰাৰ বাবে আৰু ভাবিছোঁ আপোনালোকে 10K ছাবস্ক্ৰাইবাৰ কৰি মোক সহায় কৰে জানো আৰু ব্লগটো ইমান দীঘলীয়া নকৰোঁ যদি ব্লগটো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব জানো এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে ছাবস্ক্ৰাইব কৰিব বাই বাই